এয়া মঞ্চত মণিকাঞ্চন দিহানামৰ দল বৈৰাগী মঠ দলপতি ৰেখা দাস। কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম ৰাম নমো নারায়ণ জগত কারণ দৈবকী নন্দন দেব দুষ্ট কদমিলা অন্ত কপালিলা তুয়া পাৱে কৰো হে হে
কৃষ্ণ এৰা কটুকালে গজেন্দ্ৰ বল ভৈলা হানি গ্ৰাহৰ বাহিল বল পিয়া চাৰ পানী এৰাম শান্ত ভৈল গজৰাজ যুঁজিতে নপাৰে চিঞৰে হস্তিনী হবে বেৰি চাৰি পাৰে গাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মোক এহি সংকটতে ৰাম গাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মোক এহি সংকটতে ৰাম আনুভৱ দন্তান চাৰ মীৰ গুৰৰ দুখে ৰাখিতে নপাৰি কাৰো বাইক নাকে মুখে ৰাম গাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মোক এহি সংকটতে ৰাম দেখিল গজেন্দ্ৰ আপোনাৰ মৃত্যু ভয় ৰাখন টানাহিতে আৰ পুত্ৰ ভাই যাচয় ৰাম গাহৰ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু মোক এহি সংকটতে বান্ধৱ কৃষ্ণ এৰা সংকট বেলাতে টান সদ বুদ্ধি ভৈল্য কি ভৈল্য বুলি গুণিবা কলে এৰা আমি হেন গজেন্দ্ৰ গতে যাক কহে মহাগৰ্ভে ভৱন্তে ধৰিল জল গ্ৰাহে কৃষ্ণ এ হৰি নাৰায়ণ দুষ্ট দমন কৰা হৰি নাৰায়ণ সন্তক পালন কৰা এ হৰি নাৰায়ণ দুষ্ট দমন কৰা হৰি নাৰায়ণ সন্তক পালন সহস্ৰ বছৰ যিটো যুঁজে প্ৰয়াসে জানিলো বন্দী ভৈল বিধাতাৰ পাশে হৰি নাৰায়ণ দুষ্ট দমন কৰা হৰি নাৰায়ণ সন্তক পালন কৰা আমাক ৰাখিব আৱে কমন বান্ধৱ অন্তকালে গতি মূৰকে বলে মাধৱ হৰি নাৰায়ণ দুষ্ট
ধৰি হে নাৰায়ণ শ্ৰীলীলা কাহৰ মুখে শ্ৰীলীলা কাহৰ মুখে হৰি মূৰ ক্ষণে দুয়ো প্ৰাণমুক্ত ভৈলা চতুৰ্ভুজৰ ৰূপ ধৰি মৰতলৈ গৈলা হে নাৰায়ণ শ্ৰীলীলা কাহৰ মুখে চক্ৰ ধৰি হে নাৰায়ণ হাতে চক্ৰ ধৰি হে নাৰায়ণ হাতে চক্ৰ ধৰি হে নাৰায়ণ ও ৰাম জয় কৃষ্ণ হৰি ও ৰাম কৃষ্ণ